हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल कृषांग ब्लॉग्स। तो गाइस आज যাই আছো জয়ন্তৰ ঘৰত। আজি তাৰ বাৰ্থডে হয়, তো আমি কেক চেক লৈ যাই কিনে সাৰপ্ৰাইজ দিম তাক। তো চাই থাকক আপোনালোকৰ ব্লগটো একদম ধামাকাদাৰ ব্লগ হ'ব। মই আছোঁ প্ৰবালৰ ঘৰত। তো প্ৰবাল, মই ভাৰ্গৱ আৰু ভাৰ্গৱৰ ভাইক যাম। তো চাই থাকক ধুনীয়াকৈ লগ পাই আছোঁ। আহি আছোঁ জয়ন্তৰ ঘৰলৈকে। ময়ো আছোঁ আজি বিশালো আছে আমাৰ লগত। এই দুটা আগত চলি কেক চেক লোৱা হৈ গৈছে। এতিয়া যাই কিনে তাৰ ঘৰত ছাৰপ্ৰাইজ দিম। আমি যে গৈ আছোঁ ই গমেই নাপায়। এইটো আমাৰ দৰা ছাতি তাতি লৈ লৈছোঁ, পূৰা দৰাৰ দৰে। গৰম ন, সেইকাৰণে ছাতিটো লৈ লৈছোঁ। চাই থাকক আপোনালোকে, দেখাই আছোঁ দে ইয়াৰ। আহি গ'লে জয়ন্তৰ ঘৰ। আছে নে নাইবা মানুহে? ইফালে আছে, যাই থাকা। আহি থাকা ছাৰপ্ৰাইজ হ'ব। হেপী বাৰ্থডে। আহি গৈছে মানুহ। থৈ দে এইটো চাইডকৈ থৈ দে, বঢ়িয়াকৈ হৈ আছে ছাৰপ্ৰাইজ। ধামাকা হৈ আছে আজি। আহিবা দে ভাৰ্গৱ, আহিবা দে। আহি গৈছে ভাৰ্গৱ। এতিয়া মুঠতে আমাৰ যোগালটো চাওঁ। এইটো পোলাওৰ কাৰণে চাউলটো বহি থৈ দিছা, বঢ়িয়া। তো গাইজ আমি এতিয়া বজাৰ কৰিব যাম। নিজে বজাৰ কৰি নিজে খাম। তো বনামো একেলগে নিজে। চাই থাকক আপোনালোকে ব্লগটো। তো আহি গ'লোঁ বজাৰখনলৈ। মাংস কিমান ল'বা সেইটো কওঁ ফাৰ্ষ্ট। কামৰূপ একাডেমীখন সিহঁতৰ ওচৰতে, সিহঁতৰ টেনশ্যনে নাই। পিছে টকা দেখুৱাব পাৰে, বঢ়িয়া। তো বজাৰ কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকক ধুনীয়াকৈ। আজি ফাৰ্ষ্ট টাইম ৰাস্তাত এনেকৈ খুলি কিনে ব্লগ কৰি আছোঁ। অ' গাইজ পাগলা হৈ যাম মই। আজি ক্ৰেজি ব্লগ উৰি আছে না কি কওঁ? দে ইয়াৰ। তো জয়ন্তৰ বাৰ্থডে হেপী বাৰ্থডে জানে, হেপী বাৰ্থডে। থেংক ইউ দে ইয়াৰ। তো যাই লওঁ, দেখাই আছোঁ আপোনালোকক। আহি পাই গ'লোঁ বজাৰৰ পৰা বস্তুখিনি কিনিলোঁ। এতিয়া কেকটো কাটিম আমি এতিয়া চালিয়াকৈ। কেকটো আহি গৈছে আমাৰ। দিয়ক চাই দিয়ক আপোনালোকে ব্লগটো চালিয়াকৈ। এই পোহৰটো ইফালৰ পৰা আহি থাকে। আমাৰ লগত আছে আমাৰ বিশাল দা, জয়ন্ত, আৰু এটা আমাৰ চান খাই। এইটো আমাৰ কেকটো চালিয়া লাগিব। চাই দিয়ক আপুনি ভিডিঅ'টো আৰম্ভ। বাৰ্থডে কেকটো চাওক, হেপী বাৰ্থডে নেউলা। আগৰ নামটো মনত পৰি গৈছে জয়ন্তৰ আমাৰ। গোটেইকেইটা আছে। এতিয়া আমি কেকটো কাটি আৰম্ভ কৰিম। ধামাকেদাৰ একদম আৰম্ভ কৰা আৰু। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ জয়ন্ত, হেপী বাৰ্থডে। চালিয়া কেকটো চালিয়া 200 নহয় 500। বঢ়িয়া লাগিছে কেকটো খাই। কেক কৰ্ণত ভাল পালোঁ। কেকটো ইমান সেই লগা নাই আৰু, হ'লেও ঠিক ঠাক আৰু বঢ়িয়া। তেতিয়া ধুনীয়াকৈ কাটি আমি খাই থাকোঁ। তাৰপিছত বনোৱা সময়খিনিত আপোনালোকে গম পাব ধামাকেদাৰ এটা ৰেচিপি লৈ আহিম আজি আমি। ৰেচিপিটোৰ নামটো কৈছোঁ অলপ দেৰিকৈ, ভূঞা স্পেচিয়েল। আৰম্ভ হ'লে আমাৰ ৰান্ধনি বনাই আছে আজি মাংস। আজি ৰান্ধনি বিৰাট বেলেগ ৰান্ধনি, প্ৰবাল মহন্ত। বঢ়িয়া চালিয়া বনাই থাকা। অনুভৱটো তোমাৰ একদম মজা। আজি হ'ব না ভাল? অকণমান লাৰি দিওঁ দে, অলপ নিয়মটো কৰি দিওঁ। মজা। বঢ়িয়া হ'ব। তোমাৰ অনুভৱটো কেনেকুৱা কৈ দিয়া একবাৰ। ভাল না? ভাৰ্গৱৰ অনুভৱ কেনে? বঢ়িয়া না? বিশাল বঢ়িয়া দিয়া। আৰু কিবা হয় আজি খাব পৰা হয় না নহয় বা নাজানো। তো এতিয়া বহি গ'লোঁ আমি খাবৰ কাৰণে চালিয়াকৈ। তো খাই লৈ কিনে আপোনালোকক ৰিভিউটো দি আছোঁ বঢ়িয়াকৈ। মজাকৈ বহি গৈছে আমাৰ ভাৰ্গৱ, আমাৰ ভৱজিৎ, জয়ন্ত বহিব। এই উঠাই দিছোঁ নেকি? অ' চালিয়া খাই লৈ কিনে আপোনালোকক লগ পাই আছোঁ। ৰিভিউটো দিম বুলি কৈ নিদিলোঁ। তো ৰিভিউটো ভাল হৈছে, মাংসখিনি বহুত ভাল হৈছে। আমি লগৰকেইটা বনোৱা হিচাপত তো ফাল্টু কৰি বনাওঁতে বহুত টাইম হৈ গ'ল। আহি পাওঁতে আমাৰ তাৰে পৰা 4:30 মানত ওলালোঁ নেকি। মোৰ আহি পাওঁতে 6টা বাজিছে আৰু।
তো আজিৰ দিনটো এনেকৈ গ'ল আৰু ফূৰ্তি ফাৰ্তাৰ মাজেৰে অলপ ভাগৰো লাগিল আহিলোঁ আহি অলপ গৰম বহুত মানে মোৰ গৰমটো বেছিকৈ লাগে চুলিখিনি লাম্বা হোৱাৰ কাৰণে তো সেইখিনি আছিল আজিৰ ব্লগটো যদি ব্লগটো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ 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 তো লগ পাই আছোঁ এটা নতুন ভিডিঅ' আৰু ধামাকাদাৰ ভ্লগ আহি আছে বহুত বহুত জেগাত যাব আছে আমি তো চাই থাকিব আপোনালোকে ভ্লগবিলাক ঠিক আছে বাই বাই